মীন মহাবিদ্যালয় ৰহা। এয়া বায়'ফ্লক্স মেথডত উৎপন্ন কৰা মাছৰ বাবে তৈয়াৰ কৰা টেংকি। বায়'ফ্লক্স পদ্ধতি। কম মাটিত বেছি উৎপাদন মাছ পোহা পদ্ধতি বায়'ফ্লক্স। মাছ আছে জানো? মাছ নাই হ'বলা। এই টেংকিকেইটা ডাঙৰ বুলিব নোৱাৰি, তিনিটা টেংকিত মাছ। বোকা মোৰ পচন্দিখন বায়'ফ্লক্স। অঁ আমাৰ নবীন সৰু মূৰৰ গাইড, নমস্কাৰটো দি দিয়া। একেবাৰে নমস্কাৰ। কণী পোহে ন? ধৰি লওক আজি মোবাইলটো মোৰ ইয়াত পৰি গ'ল, কি হ'ব? পাৰ্মিশ্যন লৈ পানী সিঁচিব লাগিব ন? এয়া টেংকিবিলাক খালী। কম খৰচী হয়, উৎপাদন বেছি হয় খৰচৰ হিচাপত। বায়'ফ্লক্স এনেকুৱা মেথডত কৰে। প্লাষ্টিকৰ পোনা। এই মাছ, এই যে মাছ এটা উপঙি আছে, শিঙি মাগুৰ। টেং অকুপাইড কোষ্ট অফ ভাগৱতী। নাজানো, মই বোলো মাছৰ নাম লেখা আছে নেকি? মাছৰ নাম মানুহৰ নামহে লেখা আছে। এইটো বৰালি টেংকি। ৰিচাৰ্চ গোয়িং অন TI। তুমি আহোঁতে এইবিলাক চব দেখাইছেনে? কোনে? ইনষ্ট্ৰাক্টৰ। কাৰ নাম্বাৰ লাগে? পবিত্ৰ চহৰীয়া ভাইচ চেঞ্চেলৰ চব মুঠতে আছে। উদীয়মান কৃষক আৰু তাকে লোকেল কৃষক ন, উৎসাহিত নকৰিলে কেনেকৈ হ'ব? ইহঁতৰ মানে কি জানা নাই, কোটি টকা গম পাওঁ। কেইটা পুখুৰী আছে জানা? 80টা পুখুৰী আছে। ইয়াৰ পৰা ধৰি যেন কলৈকে আছে জানা? আৰু তোমাৰ হেৰি দেখাম নেকি? কি গাহৰি পালন? ব'লা, আজি দেওবাৰ দিনটো ফ্ৰী পাইছোঁ, কিবা গঠনমূলক কামকে কৰোঁ। জ্ঞানবৰ্ধক কাম বুলি কয় ন? মোৰ গাইড আগে গৈ আছে। আগৰ গুৰু, গৰু নহয়, গুৰু পিছৰটো গৰু।
গৈ আছে আৰু আমাৰ এই তাই কি কৰি আছে মাছ জঁপিয়াইছে কিন্তু মাছ দেখা নাই মেমৰিত এইটো হ'ল ফিল্ড লেবৰেটৰী মানুহ নাই বাৰু মাছ দোকান নহয় পুখুৰী সেই চাইডে পুখুৰী এতিয়া পুখুৰী ফালে আহি আছো নহয় আমি ঘৰৰ ৰাজধানীত পুখুৰী নেদেখিম কি দেখিম হয় নে নহয় এখন পুখুৰী হিচাপ কৰি যোৱা লিখিত নাই বুলিহে নহ'লে যদি জোঙাল বৰলৈ খান্দি থৈ গৈছে আমাৰ জোঙাল ককাই যদি খান্দি থৈ গৈছে তাৰ চিন চাপটো নাই ন বহুত মানে হেৰি মাইকেলত মাছ দিয়ে হা এইটো বহুত পোনাৰ পৰা নকৰে এইটো সন্মুখৰটোত পোনা উৎপাদন ইয়াতো তুমি ডেমো চাব পাৰা ফাৰ্ম হাঁদে এইটো যে মানে আমাৰ গাহৰি খাদ্য হা এতিয়া চাব পৰা আমাৰ বিভিন্ন প্ৰজাতিৰ গাহৰি ফাৰ্ম মুখা কৰি আছে গাহৰিটো ফটো উঠাই লওঁ না গাহৰি পোৱালি দুটা কিউট পোৱালি ছোৱালী মানুহ আহিলে লৈ পেলাই শহাপহু নিচিনা ফটোৱে উঠিলে হয় চেল্ফিয়ে ল'লে হয় ল'ৰা মানুহ যে খা দানা দি থৈছে পোৱালি নাই এইটো হ'ল ড্ৰেইন চিষ্টেম গাহৰি মল মূত্ৰ চব এইফালে পৰিব চাফা কৰাত সুবিধা হয় এয়া পোৱালি নাই শুই আছে কিমান গাখীৰ খুৱাব আৰু হ'ল বুলি কেইটা আছে 1 2 3 4 5 6টামান আছে বেছি আছে ডিষ্টাৰ্ব দিব নাপায় শুই থকা শিয়ালক শুই থকা গাহৰিক হা চেল্ফি উঠিব আহিব চিৰিয়াখানাত গ'লে শব্দ চোৱা আলহী আহিছে মাত দিছে এইটো ডাঙৰ ন 1 2 80 কেজিমান হ'ব নি গাহৰি পুখুৰী দানা দিব আহিছে বুলি আৰু ওলাই আহিছে আমি দানা দিব অহা নাই সেইকেইটা
এপাল তুলিলে এনেকুৱাই হয়। দহটা 1 2 3 4 5 6 7 8 9টা আছে। 9টা দেখিছোঁ। খাই দিব বনৰীয়া গাহৰি মানুহ মাৰে নহয়। গাহৰিটোৰ লগত আমি যুদ্ধ কৰিব নোৱাৰিম নেকি? গাহৰিটোৰ লগত আমি যুদ্ধ কৰিব নোৱাৰোঁ নেকি? পাৰিবা। Sí, con eso.